মই ক'ত আছো ভিউটো চেক কৰক গাইজ ভিউ চেক কৰক ভিউ অ' মাই গড পাবি ইমান জংঘল আল্টিমেট গাইজ এতিয়া ৰাতি বাজি আছে 2টা আৰু আমি গৈ আছোঁ স্কুলত আচল কামত লাগে বেলেগ এটা কাৰণত গৈ আছোঁ দিনত মানুহে স্কুল যায় আমি ৰাতি বেলেগ কামত যাওঁ স্কুল মোক সন্ধিয়া থ'বলৈ গৈ আছে কুঁৱলী মাজে মাজে একদম আমি গৈ আছোঁ ধুনীয়াকৈ কুঁৱলীক চাওক গাইজ কুঁৱলী একো দেখা নাই আগত ৰাস্তা অকল কুঁৱলী আমাৰ গাড়ী ষ্টাৰ্ট হৈ গৈছে এটা বস্তু দেখিয়ে ভাল লাগিছে পিছফালে জুবিন দা আমাৰ জুবিন দাৰ লগতে বহিছোঁ মই আৰু আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া তেলিপতাত ৰখিছোঁ ক'ৰ পাইছোঁহি নাজানো কিন্তু মই খালি তেলিপতাত ৰখিছোঁহি ক'ৰ পাইছোঁহি নাজানো খালি এই আকৌ ফটো মাত লাগি আছে ব'লা ফটো মাৰি দিম ব'লা গাড়ী তেলহে ভৰাবলৈ ৰখাইছিলে গাড়ীখন কিন্তু চবে ফটো উঠাত লাগি গ'ল চব চাইডে ফটো দুজনে ফটো উঠিলে গাড়ী ৰখি আছে যাব লাগে খালি চবে ফটো উঠাত লাগি গ'ল যাব লাগে খালি সোনকালে এতিয়া গাড়ীত উঠিব লাগে চবে খালি ফটো মাত লাগি আছে মই গাড়ীত উঠিলোঁ নহ'লে আকৌ চিট নাপাম জয় বজৰং বলী অ' মা বহিব লাগে ঠাণ্ডা ভূপেন বাবা কি খবৰ বাবা আকৌ তাৰপৰা আৰম্ভ হৈ গ'ল কিন্তু দিনৰ নিচিনা লাগিছে চাওক না দিনৰ নিচিনা লাগিছে বাহিৰৰ মানে ভিতৰৰ পৰা চালে একদম দিন হৈ থকা নালাগে কিন্তু ৰাতি হৈ আছে মই যদি नमस्कार मनोरंजन सॉरी गुड मॉर्निंग गाइस सुबह हो गई है और ये देखो ओ माय गॉड दलंग तलत बाली माय गॉड अल्टीमेट व्यू গাইজ এতিয়া আমি আহি ওৰাং পালোহি এতিয়া বাকী চবে পেচাব কৰিব ৰ'দ ল'বৰ কাৰণে ৰখিছে এইটো তই মুখ ধুলি মুখ ধুই একে ল'ৰা ক্লিয়াৰ হৈ আছে বাকী এইফালে চবে ৰ'দ লৈ আছে মেইন জেগা পোৱাহি নাই মানে অলপমান ব্ৰেক লৈছে কাৰণ একেৰাহে 4-5 ঘণ্টা ড্ৰাইভিং কৰাটো সহজ কথা নহয় আকৌ আমি গাড়ীত উঠিলোঁ এবাৰ আকৌ পিছত আহি গ'লোঁ ভিউ চাওক ভিউ গাইজ ফাইনেলি পালোহি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান পালোহি ফাইনেলি এইফালে আমাৰ চাহৰ ব্যৱস্থা কৰি আছে ধুনীয়াকৈ সুন্দৰ পৰিৱেশ ৰ'দ দি আছে যদি কলটো মিহি মিহিকৈ পৰি আছে সুন্দৰভাৱে এয়া আমাৰ ইউটিউবাৰ হৈ গ'লে নেকি মোৰ নিচিনা দেখাই আছোঁ সন্তাক সোমাই পিছত তেনেকৈ চাহ পানী খোৱা হৈ গৈছে বাকী আমি যিখনত যাম মানে জীপ চাফাৰী কৰিব যাম এইকেইখনে ধুনীয়াকৈ ৰেডি কৰা হৈছে আৰু আহিব বাকী আছে ধুনীয়াকৈ ৰেডি কৰি ৰৈছে পিছফালে বহিব পৰা সুবিধা আছে 6জন যাব পাৰিব মানে ড্ৰাইভাৰ আৰু 2জন মিলাই 8জন মজাকৈ যাম আৰু এঘণ্টামান ৰখাৰ পাছত ফাইনেলি গাড়ীত উঠি গ'লোঁ জীৱনত প্ৰথমবাৰ জীপ চাফাৰীত এয়া আমাৰ ছাৰ আছে লগত হেল্ল' হাই গাইজ ছাৰ গোটেই পাবি মিনি ব্লগ গান গাও নাচি এইখন নতুন গাড়ী আছিল আমাকে নতুন আছিল নে স্যার নতুন আছিলে সামনে বেয়া শুনে এলোক আগৰ পৰা কথা পাতিছো
আছো ছাৰ অকণমানৰ কাৰণে বে খাবন নালাগিছে পুৰা আমি ফাৰ্ষ্ট আমি একদম আগত পুৰা ৰবি ৰবি হা বাহি ৰবি হৈছিও ধুনীয়া লাগিছে এতিয়া আমি জংঘলৰ মাজলৈ সোমাই গৈ আছো চাওঁ কি দেখা পাওঁ বাঘ হাতী ঘোঁৰা পাছফালেও আহি আছে আমাৰ লোকেশ্যনটো ভাল লাগিছে ভিউটো গছ গছনি চব চাইডে আৰু সোমাব লাগিব তেতিয়া আকৌ ফাইনেলি প্ৰথম সোমাই আহি হাতী লগত এটা পোৱালি এটা আছে এইটো পোহনীয়া চাগে Oh my god লগাই থৈ দিয়ে মানে গম পালো বাঘত কেনেকে চেল লগাব হাতীত লগাব পাৰিব বাঘত নোৱাৰে নহয় বাঘৰ খোজ এইবুলি পাৰ হৈ গৈছে বাঘৰ খোজ আছে বাঘ পাৰ হৈ গৈছে বাঘ দেখা পালে বেছি ফূৰ্তি লাগিব আৰু পুৰা ধুনীয়া বস্তু দেখাই আছো এইটো আগতে টিভিত দেখিছিলো এতিয়া ৰিয়েল লাইফত দেখিছো আগতে টিভিত দেখিছিলো এনেকুৱা ধৰণৰ এনেকুৱা আগতে কি আছিল নহয় মানুহ মেন ভাৰ্চেছ ৱেল মেন ভাৰ্চেছ ৱেলত এনেকুৱা দেখিছিলোঁ আজি ৰিয়েল লাইফত এইফালে গছত বাঘে আচুৰা গছ এইবিলাক
হৰিণা পলাল হৰিণা পোৱালি এতিয়া আমি এই বস্তাটোৰ ওপৰত উঠিম আৰু এবাৰ এইটো চাওক ইমান জংঘল আৰু আল্টিমেট ভিউ দেখাবলৈ আকৌ হাতীটো গাঁৱতো বহি থাকে আৰু গাঁৱত থকা কেইটা যায় ঘৰে ঘৰে খুৱাব নিদিয়ে তেতিয়া পেটবোৰ একদম পুৰা হেৰি হৈ থাকে সাৰ ওলাই থাকে ক'ত আছো ভিউটো চেক কৰক গাইজ ভিউ চেক কৰক ভিউ অ' মাই গড জীৱনত এবাৰ নহয় এবাৰ ইয়ালৈ আহগে অ' মাই গড মজা পাব ভিউ চাওক গাইজ কি ফুট বুঢ়ী মাৰি আছো ৰ'বা বা কি ফুট তাৰ পৰা চিধা ইয়ালৈ আহিলোঁ ইয়াৰ পৰা ঘৰলৈ যামগৈ আৰু গাইজ তাৰ পৰা আমি ওলাই আহি এয়া পালোহি এইটো কি জেগা আপোনালোকে চিনি পাব পাৰিছেনে